নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰো সকলোৱে ভালে আছে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব লৈছো UPSC NDA and NA 2 ৰিক্ৰুটমেণ্ট 2025 ৰ বিষয়ে, য'ত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব 406টা পোষ্টৰ কাৰণে। পোষ্ট আহিছে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন মানে UPSC ৰ ফালৰ পৰা, আৰু ইয়াৰ লাষ্ট ডেট হ'ল 31/12/2024 লৈকে। নেম অফ এক্সাম ইয়াতে দিয়া আছে নেশ্যনেল ডিফেন্স একাডেমি এণ্ড নেভেল একাডেমি এক্সামিনেশ্যন 2025 ৰ হয়। আৰু নম্বৰ পোষ্ট ক'লো যেনেকে 406টা পোষ্ট হয়। আৰু ভেকেন্সি ব্ৰেকআপ ইয়াতে দিয়া আছে। নেশ্যনেল ডিফেন্স একাডেমিৰ কাৰণে 370টা পোষ্ট আছে, আৰু নেভেল একাডেমি 10+2 ক্যাডেট এন্ট্ৰি স্কিমৰ আন্ডাৰত 36টা পোষ্ট আছে। আৰু এডুকেশনাল কোৱালিফিকেশন ইয়াতে দিয়া আছে। আৰ্মি উইং অফ নেশ্যনেল ডিফেন্স একাডেমিৰ কাৰণে আপোনালোকে 12th ক্লাছ পাছ হ'ব লাগিব অফ দি 10+2 পেটাৰ্ণ অফ স্কুল এডুকেশ্যন অৰ ইকুইভেলেন্ট এক্সামিনেশ্যন কণ্ডাক্টেড বাই এ ষ্টেট এডুকেশ্যন বোৰ্ড অৰ এ ইউনিভাৰ্চিটি। দেন এয়াৰফোৰ্চ এণ্ড নেভেল উইংছ অফ নেশ্যনেল ডিফেন্স একাডেমি এণ্ড ফৰ দি 10+2 ক্যাডেট এন্ট্ৰি স্কিম এট দি ইণ্ডিয়ান নেভেল একাডেমিৰ কাৰণে আপোনালোকে 12th ক্লাছ পাছ হ'ব লাগিব উইথ ফিজিক্স কেমিষ্ট্ৰি এণ্ড মেথমেটিক্স অফ দি 10+2 পেটাৰ্ণ অফ স্কুল এডুকেশ্যন অৰ ইকুইভেলেন্ট কণ্ডাক্টেড বাই এ ষ্টেট এডুকেশ্যন বোৰ্ড অৰ এ ইউনিভাৰ্চিটি। আৰু ইয়াতে দিয়া আছে candidates who are appearing in the 12th class under 10+2 pattern of school education or equivalent examination can also apply for this examination। মানে আপোনালোকে 12th class 10+2 under যদি বৰ্তমানলৈকে পঢ়ি আছে বা ফাইনেল এক্সাম দিয়া নাই, এপিয়াৰিং কৰি আছে, তেনেহ'লেও আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰি থ'ব পাৰিব। ইয়াতে এজ লিমিট দিয়া আছে only unmarried male female candidates born not earlier than 2nd July 2006 and not later than 1st July 2009 are eligible to apply for National Defense Academy and Naval Academy Examination 2025। মানে আপোনালোকৰ ডেট অফ বাৰ্থ 2nd July 2006 ৰ পৰা 1st July 2009 ৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব, এলিজিবল হ'ব এই পোষ্টটোৰ কাৰণে। আৰু ইয়াতে এপ্লিকেশ্যন ফি দিয়া আছে। যদি আপোনালোকে আদাৰ কাষ্টত পৰে তেনেহ'লে 100 rupees এটা পেমেন্ট কৰিব লাগিব। আৰু SC/ST কেণ্ডিডেটছ অথবা সন অফ JCOs NCOs অথবা ORS হ'লে আপোনালোকৰ 1 পইচাও পেমেন্ট দিব নালাগে। লগতে ওমেনো যদি হয় তেনেহ'লেও আপোনালোকৰ 1 পইচাও পেমেন্ট দিব নালাগে। আৰু পেমেন্ট মোড ইয়াতে দিয়া আছে, আপোনালোকে অনলাইন এণ্ড অফলাইন দুটা মাধ্যমেৰে পেমেন্টটো কৰি দিব পাৰে। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 11 ডিচেম্বৰ 2024 পৰা ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ লাষ্ট ডেট হ'ল 31 ডিচেম্বৰ গধূলা 6টা লৈকে। আৰু ৰিলিজ ডেট অফ এডমিট কাৰ্ড টু বি আপডেটেড লেটাৰ, এডমিট কাৰ্ডটো পিছত আপডেট কৰা হ'ব। আৰু ইয়াতে ডেট অফ ৰিটেন এক্সাম দিয়া আছে 13 এপ্ৰিল 2025 হ'ব ৰিটেন এক্সামিনেশ্যন। চ' আপোনালোকে পোষ্টবোৰৰ কাৰণে যদি এলিজিবল হয় তেনেহ'লে আপোনালোকে ডিছক্ৰিপশ্যন বক্সত এপ্লাই লিংকটো পাব, আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে, অথবা আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে, আমি আপোনালোকৰ ফৰ্মখন ফিল আপ কৰি দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকে হেল্পফুল পাইছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব, আৰু চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতে শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলোঁ, ধন্যবাদ।